আমি আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য যেতিয়া পুনতে ক'ব লগা হয়, স্বাভাৱিকতে সেই 1948 চনৰ পৰা যি ইতিহাস জড়িত হৈ আছে সেইখিনিক আকৌ সোঁৱৰিব লগা হয়। আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্ট তাৰিখে যেতিয়া ভাৰতবৰ্ষক ঔপনিবেশিক শাসনৰ পৰা মুক্ত কৰি স্বাধীনতা দান কৰা হ'ল, তাৰ মাজনিশা স্বাভাৱিকতে ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল আৰু ভাৰত আৰু পাকিস্তান নামৰ দুখন সুকীয়া সাৰ্বভৌম ৰাষ্ট্ৰত পৰিণত হ'ল। এই যে পাকিস্তান, এই পাকিস্তানৰ দুটা মূল অংশ, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান, এই দুইটাৰ যি ভৌগোলিক ব্যৱধান, এই ব্যৱধানেই কেৱল নাছিল, এই দুইটা ভৌগোলিক ব্যৱধানৰ মাজত সাংস্কৃতিক আৰু সামাজিক বা ভাষিক কিছু ব্যৱধান আছিল। বিশেষকৈ ভাষিক আৰু সাংস্কৃতিক ব্যৱধান আছিল পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত। যেতিয়া 1948 চনত জিন্নাৰ চৰকাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে উৰ্দু ভাষাটো প্ৰয়োগ কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে, তেতিয়া পূব পাকিস্তানত যিসকল বিশেষকৈ বাংলা ভাষী, সেইসকলৰ আত্মসন্মানত, চেতনাত তেওঁলোকৰ ক'ৰবাত সন্মান লাঘৱ হোৱা যেন, আত্মসন্মানত আঘাত হোৱা তেওঁলোকৰ মাজত বিদ্ৰোহ জাগ্ৰত। 1948 চনৰ 13 ফেব্ৰুৱাৰীতে ধীৰেন্দ্ৰনাথ দত্ত নামৰ এজন মহাপ্ৰাণ বাংলাভাষীৰ নেতৃত্বত প্ৰথম তেনে ধৰণৰ বিক্ষোভ বা প্ৰতিবাদৰ যিটো ঢৌ উঠিল। পৰৱৰ্তী সময়ত 1952 চনৰ পৰা বাংলাদেশ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ছাত্ৰ সমাজৰ নেতৃত্বত ই এটা ব্যাপক আন্দোলনত পৰিণত হ'ল আৰু তেওঁলোকে এই বাংলা ভাষা প্ৰৱৰ্তনৰ সপক্ষে, বাংলা ভাষাকো উৰ্দু ভাষাৰ সমানে ৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা দিবৰ সপক্ষে ৰাজপথত আন্দোলন গঢ়ি তুলিলে আৰু তেওঁলোকৰ নেতৃত্বত যি সমদল শিলদল ভাঙি দল দোপ হেন্দুলতকৈ পাকিস্তান চৰকাৰৰ মজনদ কঁপাই তুলিলে আৰু পাকিস্তানৰ চৰকাৰে আন্দোলনকাৰী, প্ৰতিবাদকাৰী সেই আন্দোলন স্তীমিত কৰিবলৈ ধাৰাসাৰ গুলী বৰ্ষণ কৰিলে। আৰু স্বাভাৱিকতে 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ দিনা ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্ৰ, কেইবাজনো বাংলা ভাষাপ্ৰেমী ব্যক্তিৰ তাত গুলীবৰ্ষণত মৃত্যু ঘটিলে, ভাষাৰ বাবে শ্বহীদ হ'ল। আৰু পৰৱৰ্তী কালত এই ঘটনাটোক কেন্দ্ৰ কৰি 1999 চনত 17 নৱেম্বৰত ইউনেস্কোত যি প্ৰস্তাৱ পূৰ্বে পঠিওৱা হৈছিলে, সেই প্ৰস্তাৱৰ তেওঁলোকে সন্মতি দি বিশেষকৈ ভাষাৰ বাবে শ্বহীদ হোৱা সেই 21 ফেব্ৰুৱাৰী দিনটোক স্মৰণ কৰি এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰিবৰ বাবে ইউনেস্কোৱে স্বীকৃতি দিয়ে। আৰু স্বাভাৱিকতে 2000 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সমগ্ৰ বিশ্বত এই দিনটো, 21 ফেব্ৰুৱাৰী দিনটো মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজি আমাৰ অসমত এই ডিব্ৰুগড়ত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উপলক্ষে আমি সমবেত হৈছোঁ। বাংলাদেশত
ইউনেস্কোই স্বীকৃতি দিয়াৰ পূৰ্বে 21 ফেব্ৰুৱাৰী দিনটো তেওঁলোকে এটা ৰাষ্ট্ৰীয় বিশেষ দিন হিচাপে উদযাপন কৰে। বন্ধৰ দিন সেইদিনা ঘোষণা কৰা হয় আৰু সকলোৱে ভাষা মাতৃৰ ভাষা জননীৰ মাতৃভাষাৰ বন্দনা কৰে। আৰু পৰৱৰ্তী সময়ত আমাৰ বিশ্বৰ বা আন্তঃৰাষ্ট্ৰীয় বেলেগ বেলেগ দিৱসৰ লগত সংযোজিত হ'ল 2000 খ্ৰীষ্টাব্দৰ পৰা সমগ্ৰ পৃথিৱীত আন্তৰ্জাতিক মাতৃভাষা দিৱস। আমাৰ মাতৃভাষা অসমীয়া। আমি আজি অসমীয়া ভাষাৰ পটভূমিত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য এবাৰ হৃদয়ঙ্গম কৰিবলৈ আমি আগবাঢ়ো। মোৰ অসমীয়া ভাষা বুলি ক'লে কেইবাটাও ধুনীয়া গীত কবিতাৰ কথা মনলৈ আহে। আমি সকলোৱে জানো মিত্ৰদেৱ মহন্তৰ সেই যেন সৰস্বতীয়ে নিজ হাতে লিখি দিয়াৰ দৰে সেই শব্দপুঞ্জৰ সেই অবিনাশী গীতটো চিৰচেনী মোৰ ভাষা জননী। তাৰ পিছতো আমাৰ বহু কেইজন কবিৰ ৰচনাত অসমীয়া ভাষাক বিবিধ ছন্দে বৰ্ণে গন্ধে শব্দে বন্দনা কৰিছে। তাৰ ভিতৰত এটা আৰু বহুতে আমি পাহৰি থকা এটা গীত আমাৰ ডিব্ৰুগড়তে সৃষ্টি কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। ডিব্ৰুগড়ৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বত জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ পৰা যিখন কাকত ওলাইছিলে অসমীয়া, সেই কাকতৰ 1945 চনৰ 7 জুলাই সংখ্যাত প্ৰকাশ পাইছিল। আমি খুব গৌৰৱ অনুভৱ কৰোঁ বা জ্যোতিপ্ৰসাদ ৰচনাখন যেতিয়া মেলি চাওঁ, জ্যোতিপ্ৰসাদৰ সৰ্বাধিক সৃষ্টি ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাতে হৈছিল। গতিকে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰ কঠীয়াতলি কেৱল তেজপুৰেই নহয়, বৰঞ্চ জীৱনৰ যিখিনি পৰিপক্ক চেতনাৰ, প্ৰতিবাদী চেতনাৰ, সমাজমুখী চেতনাৰ যি গীত, কবিতা, প্ৰবন্ধ, নাটক, সেইখিনি ডিব্ৰুগড়তে ৰচিত হৈছে। আৰু এই ডিব্ৰুগড়তে ৰচনা কৰা এটা গীতত অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা শিৰোনামেৰে কবিতাটোত ঘোষণা কৰিছিল। ঠুনুক ঠানাতকৈ অমিয়া বৰষা, অমাতৰ মাত যেন কোৱা যিটো ভাষা, অসমীয়া ভাষা মোৰ বৰ মৰমৰ, অনন্ত সাধনা মোৰ কত জনমৰ, অগণি অমৃত মৌ ছন্দ গীত গান, লয় তাল মান মাত্ৰা অলংকাৰ টান, শতভংগ নৱৰংগ কাব্য নিজৰাৰ, নৱৰস বৰষক ধাৰে বাৰিষাৰ, উজলক নৱভাৱ তৰা কোটি কোটি, মোৰ ভাষা কাষত নিতে নিতে ফুটি, কল্পনা বনত হওক কবিতা উদয়, পচন্দ প্ৰতিভা যদি জগত বিস্ময়, বসন্ত প্ৰকৃতি সমা সুখ মনোবন, ৰূপে ৰসে গন্ধে গানে বিশ্বৰ বোধন, চিৰসুন্দৰক নিতে মাগি আছো বৰ, কামৰূপা ভাষা মোৰ কৰিবা অমৰ, চিৰসুন্দৰক নিতে মাগি আছো বৰ, কামৰূপা ভাষা মোৰ কৰিবা অমৰ, পৃথিৱীৰ লক্ষ্মীৰ হৈ ফুট কপালত, জ্বলিব জেউতি জোন যাউতি যুগত। এই বুলি অসমীয়া ভাষাৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰাৰ্থনা কৰিছিল। আৰু এই কবিতাটোৰ মাজত অসমীয়া মাতৃ অসমীয়া ভাষাৰ প্ৰতি কবিৰ যিটো আকুলতা, আবেগ, সেইটোৰ মাজত আমি সকলোৱে অসমীয়া ভাষাৰ প্ৰতিও আমাৰ দৰদ, আমাৰ অনুভৱ আমি অনুভৱ কৰোঁ। অসমীয়া ভাষাটো যোৱা বছৰ আমাৰ কেন্দ্ৰীয় চৰকাৰে
ধ্ৰুপদী ভাষাৰ মৰ্যাদা দান কৰে। ইয়াৰ পিছত এনেকুৱা এটা ঘটনা ঘটিছে যে কথা নাই বতৰা নাই, আমি য'তেই যেনেকে সুযোগ পাওঁ ধ্ৰুপদী ভাষা কথাটো কেতিয়াবা ভুলভাৱে ভাবি কেতিয়াবা অপপ্ৰয়োগ কৰি পেলাই আমি আলোচনা কৰিবলৈও আগবাঢ়িছোঁ। ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষাটো নৰেন্দ্ৰ মোদী চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা নিদিয়াকৈ ধ্ৰুপদী ভাষাই প্ৰাক-শংকৰী যুগৰ আনকি বৌদ্ধ কবিসকলৰ যি দোহা আছিলে সেই সময়ৰ পৰা অসমীয়া ভাষাৰ যিটো লিখিত নিদৰ্শন আমি পাইছোঁ সি 1000 বছৰীয়া 1000 বছৰীয়া অসমীয়া ভাষাৰ ঐতিহ্যৰ যিটো কালিকা সেইটো স্বাভাৱিকতে বহন কৰি আছে। ধ্ৰুপদী ভাষাৰ মৰ্যাদাই আমাৰ ভাষাটোৰ বাবে কাম কৰিবৰ বাবে কিছু তাৰ সংবৰ্ধনৰ বাবে তাৰ গৱেষণাৰ বাবে বিকাশৰ বাবে কিছুমান কেন্দ্ৰীয় অৰ্থ সাহায্য পুঁজিৰ অনুদান আমি বেছিকৈ লাভ কৰিম আৰু স্বাভাৱিকতে আমাৰ নিশকতীয়া ভাষাটো যুগোপযোগী আৰু চিৰস্থায়ী কৰিবৰ বাবে কিছুমান কাৰ্যসূচী আমি হাতত ল'ব পাৰোঁ। আৰু স্বাভাৱিকতে ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষা পঠন পাঠন অধ্যয়ন বা এই ভাষাৰ লগত জড়িত আমি সকলোৱে গৰ্ব অনুভৱ কৰিছোঁ। আমাৰ অসমীয়া ভাষাটোৱে বিভিন্ন ঐতিহাসিক ঘাত প্ৰতিঘাত সংঘাত প্ৰতিঘাত নেওচি আজিৰ স্তৰ পাইছে। আমাৰ অসমীয়া ভাষাৰ মাজে মাজে সংকট আহিছে আৰু অসমীয়া জাতিয়ে আহোম যুগত 17 বাৰকৈ মোগল আক্ৰমণ প্ৰতিহত কৰাৰ দৰে প্ৰতিবাৰতেই অসমীয়া ভাষাৰ প্ৰতি অহা এই ভাবুকি, এই অভিসন্ধি, এই অন্ধকাৰক দূৰ কৰিবৰ কাৰণে শক্তি লাভ কৰিছে। আমি প্ৰাচীন যুগৰ প্ৰাচীন অসমৰ বিশেষকৈ কেইবাগৰাকীও ৰজাক অসমীয়া ভাষাৰ পৃষ্ঠপোষকতা কৰাৰ কাৰণে আমি তেখেতসকলক কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। অসমৰ নৃপতিৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাৰ চৰ্চা হৈছিল আৰু যাৰ ফলস্বৰূপে আমি হেম সৰস্বতীক শংকৰদেৱৰ পূৰ্বেই পাইছিলোঁ বা মাধৱ কন্দলীৰ দৰে অপ্ৰমাদী কবি শংকৰদেৱৰ জন্মৰ পূৰ্বেই আমাৰ অসমীয়া কাব্য সাহিত্য আমাৰ মহাভাৰতীয় তাৰ যিটো অধ্যাত্ম সংস্কৃতি আৰু আদৰ্শ সেই আদৰ্শৰ সৈতে আমাৰ অসমৰ ভাষাক তেওঁলোকে মিলাই দিয়াৰ যিটো স্বপ্ন সেই স্বপ্ন তেওঁলোকে পূৰণ কৰিছিল নৃপতিসকলৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ কাব্য ভাৱনাৰ মাজত। শংকৰদেৱ আৰু মাধৱদেৱৰ কথা ক'বই নালাগে। অসমীয়া ভাষাক অসমীয়া ভাষাৰে সেই সময়ছোৱাত যি নৱবৈষ্ণৱ ভক্তি আন্দোলন গঢ়ি তুলিলে আৰু যি ভাষাৰ মাজেদি তেওঁলোকে কবিতা, গীত, নাটক ৰচনা কৰি সংস্কৃতৰ দৰে ভাষাৰে ৰচিত নহ'লে যি সময়ত ধৰ্মীয় সাহিত্য হিচাপে বা ধৰ্মীয় কীৰ্তন প্ৰয়োজনীয় সেইখিনি অংগ বুলি অনুভৱ কৰা নহৈছিল, সেই সময়ছোৱাত কিন্তু শংকৰদেৱকে আদি কৰি নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ কবিসকলে নিজৰ নিজৰ ভাষাৰে তেওঁলোকৰ অধ্যাত্ম সংস্কৃতিৰ গীতবিলাক কবিতাবিলাক ৰচনা কৰিছিল।
মই এটা সৰু উদাহৰণ দিম। শংকৰদেৱে মাতৃভাষা বা দেশী ভাষা, মই এটা কথা এতিয়াও কওঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, শংকৰদেৱক যদি সোধা হয় কোনোবাই বা এতিয়াও যদি কিবা কাৰণত যদি সংযোগ হৈ যায় অত্যাধুনিক প্ৰযুক্তিৰ সেৱা আত্মাৰ সৈতে, কাৰণ ভাৰতীয় চেতনা আত্মা অমৰ শাস্ত্ৰত নহন্যতে ধন্য মানে চলি, যে আপুনি কি ভাষাৰে কীৰ্তনখন ৰচনা কৰিছিলে গুৰুদেৱ? তেওঁ কিন্তু অসমীয়া ভাষাৰে বুলি কাহিনী ক'ব। আহোম যুগতো আমাৰ ভাষাটোৰ নাম কি আছিলে আমি ক'বৰ কাৰণে কোনো তথ্য নাই। শংকৰদেৱৰ সময়ত সংস্কৃতৰ বাহিৰে যিটো ভাষাত লিখা হয় নিজৰ সেইটো দেশী ভাষা, দেশ ভাষা বন্ধে বুলি পদত তেওঁলোকে ব্যৱহাৰ কৰে। দেশী ভাষা আমাৰ যেনেকে দেশীয়াৰ মাৰ্গী আছেই নহয়, সংগীতৰ ক্ষেত্ৰত নাটকৰ ক্ষেত্ৰত, কিন্তু ভাষাৰ ক্ষেত্ৰতো দেশী ভাষা, দেশ ভাষা। নৰনাৰায়ণ বা অন্যান্য নিপতীয়ে যেতিয়া কবিসকলক অনুৰোধ কৰে দেশ ভাষাৰে তুমি অমুক ৰচনা কৰা বুলি কয়। মোৰ নামটো মই যেনেকে লোৱা নাই, ইয়াত থকা সকলোৰে নামটো যেনেকে নিজৰ ইচ্ছাৰে কোনেও লোৱা নাছিল। মই ভাবোঁ যে অসমীয়া ভাষাতকৈ নাম দিলে আনি আমাৰ ভাষাটোক অসমীয়া মাত বুলি প্ৰথম যিটো আছামিজ লেংগুৱেজ অৰ্থত ব্যৱহৃত হৈছিলে সেইটো ব্যৱহাৰ কৰিছিলে শ্ৰীৰামপুৰৰ মিছনীসকল, বিশেষকৈ ডক্টৰ উইলিয়াম কেৰীৰ নেতৃত্বতে ভাৰতবৰ্ষৰ আঞ্চলিক ভাষাৰে বাইবেল অনুবাদৰ যিটো প্ৰকল্প তেওঁ ঊনবিংশ শতিকাত আৰম্ভ কৰিছিল। অসমত তেতিয়া আহোম ৰাজত্ব চলি আছে, ইয়াণ্ডবহন্তি হোৱাই নাই। কলিয়াবৰৰ পৰা আত্মাৰাম শৰ্মা নামৰ এজনে জগন্নাথক তীৰ্থ কৰিবলৈ গৈছিল। তেওঁক লগ পালে উইলিয়াম কেৰী চাহাবে আৰু তেওঁৰ নেতৃত্বত বাইবেল প্ৰথমবাৰৰ কাৰণে অসমীয়ালৈ অনুবাদ হ'ল ধৰ্মপুস্তক নামেৰে, আৰু 1813 খ্ৰীষ্টাব্দত এখন ছপা কিতাপ হিচাপে প্ৰকাশ পালে শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছৰ পৰা। সেইখনে প্ৰথম অসমীয়া ছপা কিতাপ। সেই সময়ত কিন্তু অসমত আহোম ৰাজত্ব চলি আছে। গতিকে সেই তাৰ যিখন ডিক্লেৰেশ্যন পেজ, তাৰ যিখন কিতাপখনৰ যিটো পৃষ্ঠা, তাত উল্লেখ কৰা হৈছিল যে অসমীয়া মাতেৰে তৰ্জমা কৰা হয়। সেই অসমীয়া মাত আছামিজ লেংগুৱেজ বুজাবৰ কাৰণে লিখিত আমি তথ্য হিচাপে প্ৰথম পাওঁ। অৰ্থাৎ আমাৰ ভাষাটোৰ নাম অসমীয়া বুলি কোনে দিলে? মিছনী। গতিকে এই যে অসমীয়া ভাষাটো আমাৰ পৰৱৰ্তী কালত শংকৰদেৱ মাধৱদেৱৰ নেতৃত্বত আগবাঢ়ি গ'ল, আৰু সেই সময়ত সংস্কৃতৰ বাহিৰে দেশী ভাষাত ধৰ্মীয় সাহিত্য ৰচনা কৰাটো এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল, যাৰ কাৰণে শংকৰদেৱ ৰাজকোষতো কৰিব লগা হৈছিল। তুংখুঙীয়া বুৰঞ্জীত এটা বাক্য আছে, এটা চৰিত্ৰই এজন বিষয়ে আনজন বিষয়াক কৈছে কথা, আৰু তাৰ কাৰণে যিটো খণ্ড বাক্য প্ৰয়োগ কৰিছে তাৰ পৰা অনুভৱ কৰিব পাৰি যে শংকৰদেৱে নিজৰ ভাষাত ধৰ্মীয় সাহিত্য বা ধৰ্মীয় শাস্ত্ৰ প্ৰণয়ন কৰাটো সেই সময়ছোৱাত এক অপৰাধ হিচাপে গণ্য কৰা হৈছে। আনকি গুৰুচৰিত কথাত পাওঁ শংকৰদেৱে বহুতো আৰবী ফাৰ্চী শব্দ ব্যৱহাৰ কৰিছিল। সেই কথাও কিছুমান বিৰোধী পণ্ডিতে মহাৰাজ নৰনাৰায়ণক লগাইছে। দেবেৰা নামৰ বিষয়া এজনে আনজন বিষয়াক কৈছে যে দেবেৰা, তই কিয় এনে অকাৰ্য কৰিলি? তেতিয়া দেবেৰাই উত্তৰ দিছে, দশমৰ পদ মইহে কৰিছো নে তইও কৰিছো? এই দশমৰ পদ কৰা খণ্ড বাক্যটোৱে কি বুজালে? অপৰাধ কৰা বুজাবলৈ আহোম বিষয়াজনে কি ব্যৱহাৰ কৰিছে? দশমৰ পদ কৰা। দশমৰ পদ কোনে কৰিছিল? শংকৰদেৱ। তাৰমানে সংস্কৃতৰ বাহিৰে নিজৰ ভাষাত ধৰ্মীয় সাহিত্য সৃষ্টি কৰাটো
এক ধৰণৰ অপৰাধ হিচাপে গণ্য কৰা হৈছিল আৰু শংকৰ মাধৱে সেই অপৰাধ সৃষ্টি কৰি পেলাই আমাৰ অসমীয়া ভাষাটোক চমুক কৰিলে। আনকি নাট্যশাস্ত্ৰৰ বিধি উলংঘা কৰিবলৈ কোনেও সাহস কৰা নাছিলে, কিন্তু নাভাঙিলেতো বহিব নোৱাৰি। শংকৰদেৱে নাট্যশাস্ত্ৰৰ বিধি ভংগ কৰি অংকীয়া নাট ভাওনাৰ সৃষ্টি কৰিলে। সংস্কৃত নাট্যশাস্ত্ৰৰ লগত বা সংস্কৃত নাটকৰ লগত যিসকল জড়িত গম পায় যে মঞ্চত কেতিয়াও যুদ্ধ ৰক্তপাত প্ৰদৰ্শন কৰিব নোৱাৰে, নিহত বা মৃত্যুৰ দৃশ্য প্ৰদৰ্শন কৰিব নোৱাৰে। শংকৰদেৱৰ ভাওনাত যদি একো নাথাকে দৰ্শন উঠি যাব। মঞ্চত ভোজন দেখুৱাব নোৱাৰে। মাধৱদেৱ এখন নাটেই আছে ভোজন দেখা। মঞ্চত চুম্বন আলিংগন আদি দৃশ্য দেখুৱাব নোৱাৰে। শংকৰদেৱৰ নাটৰ গীতত, শৃংগাৰ ভাত্মৰ গীতত, আনকি খৰ্মান গীতকেইটা ৰুক্মিণী হৰণ নাট বা পাৰিজাত হৰণ নাটত শৃংগাৰ ভাত্ম নাট্যশাস্ত্ৰ বিধি ভংগ কৰিছে। শংকৰদেৱৰ পৰৱৰ্তী কালছোৱাত সত্ৰসমূহৰ নেতৃত্বত আৰু আহোম ৰজাসকলে প্ৰশাসনিক ভাষা হিচাপে অসমীয়া ভাষাটোক যিটো মৰ্যাদা দিলে, সেইটো নথকাহেঁতেন অসমীয়া ভাষা উদ্ধাৰ কৰিবলৈ হেমচন্দ্ৰ বৰুৱা বা গুণাভিৰাম বৰুৱাৰ কোনো প্ৰয়োজন নহ'ল। সাধাৰণতে শাসকবৰ্গই তেওঁলোকৰ নিজৰ ভাষা প্ৰজাসকলৰ মাজত জাপি দিবৰ কাৰণে যত্ন কৰে, কিন্তু চাওলুং চুকাফাই প্ৰথমৰ পৰা এই অঞ্চলৰ ভাষা ভাষীৰ সৈতে সংমিশ্ৰণ ঘটিলে, বৈবাহিক সম্পৰ্ক ঘটিলে। আৰু সেইটোৱেই নহয়, অসমীয়া ভাষাটো প্ৰশাসনীয় ভাষা হিচাপে ব্যৱহাৰ কৰিলে। আটাইতকৈ ডাঙৰ কাম কৰিলে ভাৰতবৰ্ষত নোহোৱা নপজা কথা, ভাৰতীয় জাতিয়ে বুৰঞ্জী লিখিব নাজানিছিল, বুৰঞ্জী ভাৰতীয় মানুহৰ তেজত নাছিল। ইতিহাসৰ যিটো ধাৰণা আছে সেই ইতিহাস আছিল ধৰ্ম অৰ্থ কাম মোক্ষ চতুষ্বৰ্গ সাধনৰ য'ত তত্ত্ব থাকে সেয়াহে ইতিহাস। ভাৰতীয় পৰম্পৰাত মহাভাৰতখন ইতিহাস। দৈনন্দিন জীৱনৰ বাস্তৱ মানুহৰ সঁচা কাহিনীৰে ৰচিত যি ইতিহাসৰ ধাৰণা ভাৰতীয় মানুহৰ তেজত নাছিল। টাইসকলৰ সেইটো মৰ্যাদা তেওঁলোকৰ সম্পত্তি আছিল। আৰু অসমলৈ আহি পেলাই তেওঁলোকৰ নেতৃত্বত প্ৰথমতে টাই ভাষাত বুৰঞ্জীসমূহ ৰচিত হৈছিল। আৰু পৰৱৰ্তী সময়ত টাই আৰু অসমীয়া সমান্তৰালভাৱে দুয়োটা ভাষাত বুৰঞ্জী ৰচনা কৰিছিল। কিন্তু অসমীয়া ভাষাৰে লিখা বুৰঞ্জীৰ এটা ডাঙৰ কথা আহিল যে তাত সমকালীন গড়গাঁও ৰংপুৰৰ মানুহৰ যিটো কথিত ভাষা সমকালীন সমাজখনৰ সেই ভাষাটো প্ৰয়োগ কৰিলে। সাহিত্যত তেতিয়ালৈকে মানুহে কোৱা ভাষাটো প্ৰয়োগেই হোৱা নাছিল। শংকৰদেৱৰ নাটত যে চৰিত্ৰবিলাকৰ সংলাপ আছে, শংকৰদেৱেতো তেনেকৈ কথা পতা নাছিলে। আহি সামাজিক লোক সামুজাগৰ কথা কহৈছি সভা মধ্যে জগতক গুৰু কৰ্মপুৰুষ শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি আহত শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি একপাক হৈয়া ৰহল তদন্তে ৰুকমণি সখী হ'ব হৈতে জৈছে প্ৰৱেশ নিত্য কয়ল তাৰ দেহ গুণহ নিৰন্তৰে কৰিবলৈ পৰিল। এইটো ভাষাৰে শংকৰদেৱৰ কথা কোৱা নাছিল। এইটো তেওঁ লিটাৰী লেংগুৱেজ, সাহিত্যৰ নাটকৰ ভাষা। প্ৰথমে প্ৰণাম গহমৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। এই উচ্চাৰণ চাব কাৰণ তাৰণ নাৰায়ণ। এই বাস্তৱ জীৱনতো তোমাৰ কাৰণ এইটো কথা নকওঁ। অৰ্থাৎ পদবিলাকৰ কবিতাবিলাকৰ আবৃত্তিটো কৃত্ৰিমতা আছে। সেইটো ক্লাছিকেল সাহিত্যৰ লক্ষণীয়। কিন্তু বুৰঞ্জীৰ গদ্য এইটো এটা ভাৰতবৰ্ষৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা। গদ্যৰ প্ৰয়োগ, গদ্য সাহিত্য। আমাৰ ভট্টদেৱে গদ্যৰে অসমীয়া ভাষাটোক প্ৰাণ প্ৰতিষ্ঠা কৰিলে। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ভাৰতবৰ্ষৰ বিখ্যাত ৰসায়ন বিজ্ঞানী, তেওঁ এই ঘোষণা কৰিছিলে 1919 চনত। তেওঁ বাংলা ভাষাৰ প্ৰবাসী আলোচনীটো প্ৰবন্ধ লিখিছিলে যে অসমীয়া ভাষাৰ প্ৰাচীনতা, যি সময়ত ভট্টদেৱে গদ্যৰে সাহিত্য সৃষ্টি কৰিছিলে
ভাৰতবৰ্ষৰ অন্যান্য সাহিত্যৰ কথাটো বাদেই ইংৰাজী সাহিত্যটো দুজন মানে তেনেধৰণে গদ্যৰ সাহিত্য সৃষ্টি কৰিবলৈ আগবাঢ়িছে। বাংলা ভাষাৰ গদ্যৰ প্ৰকৃত আৰম্ভণ ঘটিছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ হাতত। তাৰ পূৰ্বে কলিকতা বিশ্ববিদ্যালয় অধ্যাপনা কৰা ডক্টৰ উইলিয়াম কেৰী বাংলা গদ্যৰ অ আ ক খ আৰম্ভ কৰিছিল। গতিকে অসমীয়া ভাষা গদ্যৰ যোগেদি সত্যদেৱে যিটো তাৰ মৰ্যাদা কৰিছিল, আহোম যুগত বুৰঞ্জী পুথিসমূহৰ মাজেদি অসমীয়া ভাষাটো গদ্যৰে তাকো বাস্তৱবাদী ঘটনা কথা আৰু ভাষাৰে সেইখিনি লিপিবদ্ধ কৰিছে। গতিকে আমাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসত আমি অসমীয়া ভাষাৰ যেতিয়া ইতিহাসৰ কথা ভাবোঁ বা কওঁ, আহোম প্ৰশাসন, আহোম ৰাজতন্ত্ৰ, আহোম যুগৰ সেই স্বৰ্গদেৱসকলৰ অৱদানৰ কথা আমি সামৰিব লাগিব। 1826 খ্ৰীষ্টাব্দ ইয়াণ্ডাবু সন্ধি, অসমত নতুন প্ৰশাসন আৰম্ভ হ'ল, ঔপনিৱেশিক ইংৰাজ বণিক গোষ্ঠীৰ শাসন আৰম্ভ হ'ল। চাৰিওফালে অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ভাষিক, শৈক্ষিক আৰু মূল্যবোধৰ পৰিৱৰ্তন হ'ল। এতিয়া এটা প্ৰশ্নই বাৰে বাৰে আমাক আক্ৰমণ কৰে, হুমুকিয়াই যায় যে অসমীয়া ভাষাৰ আৰম্ভণিতে এটা ডাঙৰ ঘটনা ঘটিছিল যে ইংৰাজ প্ৰশাসনে অসমৰ স্কুল আৰু আদালতত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল। আৰু ইয়াৰ বাবে ঘাইকৈ দায়ী কৰা হয় বাঙালী কেৰেণী মহৰীসকলক। এইটো বৰ শুদ্ধ ধাৰণা নহয়। এই ধাৰণাবোৰ কথা হ'ল, আমাৰ এটা সময়ত হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ যিখন অসমীয়া পাঠ্যপুথি আছিলে, তাত হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষাৰ দীঘলীয়া যিটো প্ৰবন্ধ আছিলে তাৰ একাংশ পঢ়িবলৈ দিয়া হৈছিল। তাত আছিলে, আমিও পঢ়িছিলোঁ, ব্যাখ্যা কৰিবলৈ দিয়ে আমাৰ মুখস্থ হৈ গৈছিলে গোটেই বাক্য। তাত এই বাঙালী কেৰেণী মহৰী ষড়যন্ত্ৰৰ সূত্ৰটো হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীৰ গাতো দুখ নাই। এই প্ৰবন্ধটো যেতিয়া লিখিছিলে বা বক্তৃতা হিচাপে দিছিলে, তেওঁ তেতিয়া 18 বছৰ। গোলাঘাটৰ পৰা কলিকতাত পঢ়িবলৈ গৈছেহে। 1888 খ্ৰীষ্টাব্দত অসমীয়া ভাষা উন্নতি আঁচনি সভা গঢ়ি তুলিছিল আৰু তাৰ বাৰ্ষিক অধিৱেশনত অসমীয়া ভাষাৰ বিষয়ক এটা বক্তৃতা দিছিল। আৰু সেই বক্তৃতাটোত তেওঁ এই সূত্ৰটো আগবঢ়াইছিল। আৰু পৰৱৰ্তী কালত তেওঁ এই সূত্ৰটোৰ অন্যতম পৃষ্ঠপোষক হ'ল, কাৰণ তেওঁ ইংৰাজ চৰকাৰৰ অধীনৰ এজন উচ্চপদস্থ বিষয়া আছিল। সাপো মৰক লাঠিও নাভাগক দৃষ্টিভংগীৰে তেওঁলোকে বহু সময়ত নিজৰ ভাষা জননী, নিজৰ দেশ সেৱা কৰিবলৈ কিছুমান প্ৰয়াস কৰিছিল। আৰু স্বাভাৱিকতে ইংৰাজক পোনপটীয়াকৈ দোষ নিদি বাঙালী কেৰেণী মহৰীক দোষ দি পেলাই ইংৰাজ প্ৰশাসনৰ যিটো আটাইতকৈ ভুল ভাষা নীতি, সেইটোৰ সমালোচনাৰ পৰা কৌশলে আঁতৰি আছিল। আৰু এতিয়াও মই আজি প্ৰতিদিন কাকতত এটা প্ৰবন্ধ পঢ়িবলৈ পালোঁ, তাতো সেই একেটা কথাকে কোৱা হৈছে। এইটো কিন্তু ইতিমধ্যে সমাধান হৈ গৈছে। এইটো আৰু এতিয়া বঙালী কেৰেণী মহৰীয়াটো কেতিয়াও আইন প্ৰৱৰ্তন নকৰে। আমাৰ এতিয়া বিশ্ববিদ্যালয় কোনোবা অফিচৰ যদি এজন উচ্চ বৰ্গ বা নিম্ন বৰ্গ সহায়কে কয় যে আজিৰ পৰা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হিন্দী ভাষাটো আমি ব্যৱহাৰ কৰিম, তেওঁলোকে ইচ্ছা কৰিলে বুলি ব্যৱহাৰ কৰিব পাৰে নেকি? যদি এক্সিকিউটিভ কাউন্সিল, উপাচাৰ্য ওপৰৰ পৰা নিৰ্দেশ নিদিয়ে আৰু সেই নিৰ্দেশ একেবাৰে আইনত পৰিণত নকৰে, আমি কি তেওঁলোকে ব্যৱহাৰ কৰিলে কাৰণে আমি হিন্দী ভাষাটো ব্যৱহাৰ কৰিব পাৰিম? সমস্যাটো ক'ৰ পৰা হয়? প্ৰশাসনৰ পৰা। মূল সমস্যাটো হ'ল যে এই সমস্যাত অসম বেংগল প্ৰেচিডেঞ্চিৰ অন্তৰ্ভুক্ত আছিলে আৰু বেংগল প্ৰেচিডেঞ্চিত ইংৰাজ প্ৰশাসনে ঘোষণা কৰিলে যে নিজ নিজ অঞ্চলৰ প্ৰাদেশিক ভাষাবিলাকে তাত চলিব লাগিছিল।
কিন্তু অসমত তেওঁলোকে ভুলকৈ কি কৰিলে বাংলা ভাষাটো প্ৰয়োগ কৰি দিলে, অসমীয়া ভাষাটো প্ৰয়োগ নকৰিলে। কাৰণ বেংগল প্ৰেচিডেন্সিৰ অংগীভুক্ত, এতিয়া বেংগলত যি আইন বা যি ভাষা প্ৰৱৰ্তন হ'ল আমাৰ স্বাভাৱিকতে অসমতো এই ভাষাটো প্ৰৱৰ্তন হ'ল। কেৰাণী মোহৰী কেৰাণীৰ যিটো সূত্ৰ সেইটোৱে কিন্তু এই ঐতিহাসিকভাৱে সহায় নকৰে। হয়, কিছুমানে ক'ব পাৰে যে আমাৰ বাংলা ভাষাটো হ'লে কাম কৰিবলৈ সুবিধা হ'ব, কিন্তু তেওঁলোকে সেইটো আইন হিচাপে বা কাৰ্যকৰী কৰিব কোনো ক্ষমতা আছে। এই সময়ছোৱাত আমাৰ অসমীয়া ভাষাত এটা বিপৰ্যয় আহিছিলে, আৰু এই বিপৰ্যয়ৰ বিপক্ষে মাত মাতিবলৈ কোনো এজন অসমীয়া শিক্ষিত ব্যক্তি প্ৰথম স্তৰত আগবাঢ়ি অহা নাছিলে। হৰিৰাম ঢেকীয়াল ফুকন খুব সেই সময়ৰ শিক্ষিত মানুহ, মণিৰাম দেৱান খুব প্ৰতাপশালী মানুহ, তেওঁলোকে যি বুৰঞ্জী লিখিলে, কাৰণ বুৰঞ্জী চৰ্চা আধুনিক অসমীয়াৰো এটা আভিজাত্যৰ লক্ষণ আছিল, তেওঁলোকে বাংলা ভাষাতেই বুৰঞ্জী লিখিলে। আনকি সেই সময়ৰ আউনীআটীৰ সত্ৰাধিকাৰী ৰত্নেশ্বৰ মহন্তলে নগাঁৱৰ চিঠি লিখিছে যে আমি ঘৰত অসমীয়া ভাষাৰে কথা বতৰা পাতিব লাগে, কিন্তু আন আন কামত বাংলা ভাষাটো ব্যৱহাৰ কৰিব লাগে, কাৰণ বাংলা হৈছে ৰাজভাষা। গতিকে ৰজাই যিটো ভাষা প্ৰয়োগ কৰে আমি মাত মাতিব বা প্ৰতিবাদ কৰিব অধিকাৰ। কোনোবাই প্ৰশ্ন কৰিব পাৰে যে ঢেকীয়াল ফুকনে কি কৰি আছিলে, ভাষাৰ বোলে হেমচন্দ্ৰ বৰুৱাই কি কৰি আছিলে? মই কওঁ শুনক। আনন্দৰাম ঢেকীয়াল ফুকন তেতিয়া 7 বছৰীয়া শিশু, সৰু ল'ৰা। হেমচন্দ্ৰ বৰুৱা পানী কেঁচুৱা। গতিকে অসমীয়া ভাষাৰ মাত মাতিবলৈ কোনো আমাৰ মহেশ্বৰে কৈছে কোনো অসমীয়াৰ কাহি পাতে গা নাকাটিলে যে বাংলা ভাষাটো চাপি অসমলৈ যীশুখ্ৰীষ্টৰ প্ৰেম আৰু কৰুণাৰ বাণী বিলাকলৈ আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে তেওঁলোকে এইফালৰ পৰা আহিছে। তেওঁলোকে প্ৰথমতে শদিয়াৰ অলপ আগলৈ তেওঁলোকৰ ধৰ্মকেন্দ্ৰ স্থাপন কৰি তেওঁলোকে ইয়াৰ নৃতত্ব বা ভাষাতত্ব সম্পৰ্কে বিশেষ জ্ঞান লাভ কৰা আছে। তেওঁলোকে চীনা ভাষাটো শিকি পেলাই প্ৰথমতে ধৰ্ম প্ৰচাৰ কৰিব লাগে। তাৰপিছত দেখিলে যে এই ভাষা কোৱা বুজা মানুহ খামতিসকলৰ বিদ্ৰোহত ঠাউৰিব নোৱাৰি তেওঁলোকে জয়পুৰলৈ আহিলে। জয়পুৰত আমাৰ এজন অসমীয়া মাউৰা ল'ৰাক প্ৰথম খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰিলে। ল'ৰাজনৰ নাম আছিলে নিধিৰাম কেওট, আৰু তেওঁ যেতিয়া খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰা হ'ল তেওঁৰ নাম হ'ল নিধিৰিবাই ফুকাৰে। অৱশেষত তেওঁলোক দিহিঙেদি আহি দিখৌ পাৰত শিৱসাগৰত নামি তেওঁলোকে ধৰ্মকেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে। আৰু আধুনিক অসমৰ সভ্যতাৰ নৱজাগৰণৰ যিটো অভিকেন্দ্ৰ, আৰু সেই অভিকেন্দ্ৰত পৰিণত কৰিলে খ্ৰীষ্টান মিছনেৰীসকলে শিৱসাগৰত। তেওঁলোকে প্ৰথমতে আধুনিক সভ্যতাৰ আধুনিক কালৰ ভাষা প্ৰচাৰৰ যিটো আটাইতকৈ শক্তিশালী মাধ্যম, সেই মাধ্যমটো তেওঁলোকৰ হাতত লৈ আছিল, সেইটো হৈছে ছপা যন্ত্ৰ। আধুনিক সভ্যতাৰ অন্যতম এটা স্তম্ভ হৈছে ছপা যন্ত্ৰৰ আৱিষ্কাৰ, আৰু মিছনেৰীসকলে সেইটো আনি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম প্ৰেছ প্ৰতিষ্ঠা কৰিলে শিৱসাগৰত দিখৌ নৈ পাৰত। আৰু তাৰ পৰা প্ৰথমতে তেওঁলোকে অৰুণোদয় ওলোৱা নাছিলে, 2-1খনকৈ অসমীয়া পুথি উলিয়াবলৈ ধৰিলে। আৰু পৰৱৰ্তী সময়ত 1846 চনৰ পৰা অৰুণোদয় সংবাদপত্ৰ তেওঁলোকে সৃষ্টি কৰিলে। আৰু ইয়াৰ মাজেদি দৰাচলতে অসমীয়া ভাষাৰ সামাজিক আৰু ব্যৱহাৰিক স্তৰত যে প্ৰয়োগ কৰিব পাৰে তাক প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকৰ ডাঙৰ আধাৰ হ'ল অৰুণোদয় কাকত। আৰু মাইলছ জনছন, নাথান ব্ৰাউন, নিধিৰিবাই ফুকাৰে এইসকলৰ নেতৃত্বত অৰুণোদয়ে অসমীয়া ভাষাৰ যিটো সঞ্জীৱনী দান কৰিলে। আৰু পৰৱৰ্তী সময়ত এই মিছনেৰীসকলৰ ভাষাভিত্তিক জাতীয় চেতনাৰ প্ৰভাৱত
অসমীয়া মানুহক প্ৰথমবাৰৰ বাবে ভাষাভিত্তিক জাতীয় চেতনাটো দিছিলে মিছনি। আৰু আজিৰ তাৰিখতো অসমীয়া মানুহক ভাষাভিত্তিক জাতীয় চেতনাই বেছি প্ৰভাৱান্বিত কৰি আহিছে। ধৰ্মীয় বা ৰাজনৈতিক কথাতকৈ ভাষাৰ লগত অসমীয়া মানুহৰ প্ৰাণৰ আৱেগ বেছি জড়িত হৈ পৰিছে। আজি কোনেও নামানিলে অসম সাহিত্য সভা বুলি ক'লে যিমান মানুহ গোট খায়, আমাৰ 2001 চনত যে আমাৰ ডিব্ৰুগড় হৈছিলে সেইটোলৈকে মনত পেলাওঁচোন আমি, আজি প্ৰায় 25 বছৰ আগলৈকে। আনবোৰৰ কথাটো বাদেই দিছোঁ। 1993 চনত ভূপেন হাজৰিকাৰ সভাপতি হৈ থাকে শিৱসাগৰৰ অধিৱেশনলৈ আমি মনত পেলাওঁচোন। কেলৈ আহিছে মানুহ? কি পাবলৈ আহিছে? কুম্ভ মেলা স্নান কৰি পেলাই পুণ্য অৰ্জনৰ কিবা এটা আশা থাকে। সাহিত্য সভালৈ যে যায়, কিহৰ আশাত যায়? সেই মিছনীসকলে 19বিংশ শতিকাত অসমীয়াৰ প্ৰাণত যিটো মাতৃভাষাৰ প্ৰতি যিটো জাতীয় চেতনাৰ জন্ম দিলে, সেইটোৰ দ্বাৰা আজিও আমি পৰিচালিত হৈ আছোঁ আজিৰ তাৰিখত। গতিকে মিছনীসকলৰে বৰঙণি আমি আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসত অসমীয়া ভাষাক আধুনিক যুগৰ উপযোগী গঢ়ি তোলাৰ ঘাই খনিকৰ হিচাপে আমি তেওঁলোকক শ্ৰদ্ধা কৰিব লাগিব। কাৰণ ব্যাকৰণ আৰু অভিধানখন তেওঁলোকে আমাক প্ৰথম ৰচনা কৰি দিলে। আজিকালি যে আমি ইমান অসমীয়া সংবাদ পত্ৰৰ সংখ্যাই বহুত হ'ল। সংবাদ পত্ৰৰ কাৰণে এটা ভাষা লাগে। কবিতাৰে কেতিয়াও সংবাদ ৰচনা কৰিব নোৱাৰে, কিন্তু কোনটো ভাষা লিখিব? ভাষা বুলি ক'লে তেওঁলোকৰ একেবাৰে কাষতে আছে বুৰঞ্জী ভাষা, অসমীয়া ভাষাৰ গদ্য, দূৰত আছে ভট্টদেৱৰ গদ্য, তাৰ দূৰত আছে শংকৰদেৱৰ নাটৰ গদ্য। ভট্টদেৱৰ গদ্যইটো নিউজ লিখিব নোৱাৰে, শংকৰদেৱৰ নাটকৰ গদ্যইটো আহে সামাজিক গল্প, আজো ডিব্ৰুগড়ৰ সাহিত্যৰথী ভৱন্ত যি সভা কৰিল তাত দেশ উন্নত বুলিতো নিউজ দিব নোৱাৰে। কি ভাষা আমি সেই ভাষাটো নিৰ্মাণ কৰি দিলে আধুনিক অসমীয়া গদ্য কেনেকুৱা হ'ব তাক নিৰ্মাণ কৰি দিলে মিছনি। আৰু সেই গদ্য নিৰ্মাণ কৰিলে তেওঁলোকে যেনে শিৱসাগৰ আছে, মানুহে যেনেকে কথা কয় সেইটো ভাষা, শিৱসাগৰ অঞ্চলৰ কথিত ভাষাটো তেওঁলোকে গদ্য ব্যৱহাৰ কৰে। কিন্তু হ'লেও সেই গদ্য অসমীয়া গদ্য নহ'ল, ইংৰাজী গদ্য। কাৰণ তেওঁলোক স্বাভাৱিকভাৱে ইংৰাজী ভাষা কয়। অসমীয়া ভাষাত যেতিয়া বাক্য এটা লিখে মনত ইংৰাজী ভাষাৰ ব্যাকৰণৰ গাঁথনি থাকে, আৰু তাৰ পাছত পেলাই বাক্যটো অসমীয়া কৰিবলৈ যাওঁতে অসমীয়া গদ্যৰে ইংৰাজী গদ্যৰ প্ৰভাৱ হৈছে। হেমচন্দ্ৰ গোস্বামীয়ে এটা ধুনীয়া বাক্য কৈছিলে, আগতে ব্যাখ্যা কৰিবলৈ প্ৰায় শংকৰদেৱক মাতি আনা, মাধৱদেৱক মাতি আনা, তেওঁলোকে বুজাই ক'ব এইটো তোমালোকৰ সুৰ নহয়, এইটো বিলাতী। আজি অসমীয়া ভাষাৰ য'তেই টোকৰ মাৰা সেই বিলাতী সুৰৰ গুণগুণনি শুনিবলৈ পাবা, বিলাতী সুৰৰ গুণগুণনি। এতিয়া মই যিটো ভাষাৰে কথা কৈ আছো, যিটো ভাষাৰ পাঠ্যপুথি প্ৰণয়ন কৰিলে গোহাঁই বৰুৱা আদি কৰি হেমচন্দ্ৰ বৰুৱাই, পানীন্দ্ৰনাথ গগৈ, সেইটো শংকৰদেৱৰ ভাষাও নাছিলে, ভট্টদেৱৰ ভাষাও নাছিলে। কাৰ ভাষা? মিছনীসকলে সৃষ্টি কৰা আধুনিক অসমীয়া গদ্য। গতিকে মিছনীসকলক কৃতজ্ঞতা নজনালে হ'ব। আৰু মিছনীসকলৰ সংস্পৰ্শতে আহি ইংৰাজৰ প্ৰশাসনিক বিষয়া আনন্দৰাম ঢেকিয়াল ফুকনে চৰকাৰীভাৱে যিখিনি কৰিব লাগে, তেওঁ নিজৰ প্ৰচেষ্টাত যিখিনি কৰিব লাগে, চৰকাৰীভাৱে যিখিনি কৰিব লাগে, আটাইখিনি প্ৰয়াস আগবঢ়াইছিলে। আৰু অৱশেষত আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, মাইলছ বনছন, এওঁলোকৰ সুদীৰ্ঘ ভাষাকেন্দ্ৰিক আন্দোলনৰ ফলস্বৰূপে অসমত আকৌ অসমীয়া ভাষাটো চৰকাৰে অৱলম্বন কৰে। কিন্তু সমস্যা হ'ল পাঠ্যপুথি থাকিব, স্কুলত মাধ্যম অসমীয়া নিলেই নহ'ব। আৰু এই বহু সময়ত আমি গোহাঁই বৰুৱা বা হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যৰ দিশৰ অৱদানৰ কথা কওঁ,
কিন্তু যিখিনি পাঠ্যপুথিয়ে দৰাচলতে সমকালীন অসমৰ ছাত্ৰ সমাজক ছাত্ৰী তেতিয়ালৈকে পঢ়িবলৈ যোৱাই নাছিল, কাৰণ ডিব্ৰুগড় ছোৱালী স্কুলখন তেতিয়া প্ৰতিষ্ঠা হোৱা নাই। গতিকে সেই যে পাঠ্যপুথিৰ যোগেদি অসমীয়া ভাষাটোৰ লগত পৰিচয় কৰাই দিলে কোনে? পদ্মনাথ গোহাঁই বৰুৱাই, হেমচন্দ্ৰ বৰুৱাই, পানীন্দ্ৰনাথ গগৈ আৰু পৰৱৰ্তী কালৰ আটাইবোৰ অসমীয়া লেখকে পাঠ্যপুথি লিখে। আনকি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে। তেওঁ ভাৰত বুৰঞ্জীখন অসমীয়া অনুবাদ কৰি, যিখন পিছত বিচাৰি পোৱা গৈছিল, বুৰঞ্জী পঢ়িব লাগে। শিৱসাগৰ হাইস্কুলত, অসমৰ দ্বিতীয় হাইস্কুল, প্ৰথমবাৰৰ কাৰণে অসম বুৰঞ্জীৰ পাঠ কালিয়াম ৰায়বাহাদুৰ ফণীধৰ চলিহা যেতিয়া স্কুল ইন্সপেক্টৰ আছিলে, তেওঁৰ নিৰ্দেশত অসম বুৰঞ্জী প্ৰথম পাঠ্যপুথি হিচাপে শিৱসাগৰ অসমৰ দ্বিতীয় স্কুলখনত পাঠ্যপুথি হিচাপে দিয়া হৈছে। গতিকে অসম বুৰঞ্জী লাগে, বুৰঞ্জী পঢ়িব লাগে। আৰু এই বিষয়ত তেওঁলোকে সাহিত্যৰ সমানে পাঠ্যপুথি প্ৰণয়নৰ কামতো আগবাঢ়ি গৈছে। মই বেছি দীঘলীয়া নকৰোঁ, দীঘলীয়া হৈ গৈয়ে আছে। মই আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসত স্বাভাৱিক এই যিসকল মহাপ্ৰাণ ব্যক্তিৰ নেতৃত্বত আমাৰ ঊনবিংশ শতিকাৰ যি অসমীয়া ভাষাৰ সংকটৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰি, বিশেষকৈ জোনাকী যুগৰ পৰা অসমীয়া ভাষাৰ যিটো ক্ৰমবৰ্ধমান তাৰ ঐতিহাসিক তাৰ যিটো গ্ৰাফ বা ৰেখা, সেইডাললৈ আগুৱাই নিয়াত সকলো অসমীয়া মানুহৰ, আনকি কলিকতা বিশ্ববিদ্যালয়ৰ ছাৰ আশুতোষ মুখাৰ্জীৰো ভূমিকা আছে। কাৰণ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ মাষ্টাৰ ডিগ্ৰী শ্ৰেণী তেওঁ নিৰ্দেশক, তেওঁ উপাচাৰ্য হৈ থকা সময়ত কলিকতা বিশ্ববিদ্যালয়ত আৰম্ভ হৈছিল। কটন কলেজত আৰম্ভ হৈছিলে যে হেনৰি কটন নে তেওঁৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে গোহাঁই বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ পৰা মনোগ্ৰাম বিচাৰি অসমীয়া ভাষাৰ অসমীয়া বিষয়টো যে যাতে কলেজত প্ৰৱৰ্তন কৰিব পাৰি, সেইটো কাৰণে তেওঁলোকৰ প্ৰচেষ্টা জড়িত হৈ আছে। গতিকে আজিৰ এই দিনটোত 1960 চনৰ 4 জুলাই তাৰিখে অসমীয়া ভাষাৰ কাৰণে প্ৰাণ আহুতি দিয়া শিৱসাগৰ ৰঞ্জিত বৰপূজাৰী, শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাৰ ঘৰৰ সন্মুখত সেই ৰঞ্জিত বৰপূজাৰী নামৰ যুৱকজনে যে এই যে বিমলা প্ৰসাদ চলিহাই ৰাজ্য ভাষাৰ প্ৰসংগত বিধানসভাৰ অধিৱেশনত যিটো মন্তব্য কৰিছিল, তাৰ প্ৰতিবাদত যিটো আন্দোলন গঢ় লৈ উঠিল, এই ভাষা আন্দোলনৰ অন্যতম কটনিয়ান আছিল ৰঞ্জিত বৰপূজাৰী। আৰু তেওঁ 13 নম্বৰ কোঠাটো, 2 নম্বৰ যিটো যেতিয়া ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস, তেওঁ যিটো 13 নম্বৰ কোঠা, সেই কোঠাটোৰ সন্মুখতে পুলিচে গুলীয়াই তেওঁক ৰক্তাক্ত কৰিছিল। জীৱন্ত শ্বহীদো হ'ল। জীৱন্ত শ্বহীদ বুলি এইকাৰণে কৈছোঁ, সেই শ্বহীদজন আমাৰ ওচৰৰে, আমাৰ শিক্ষাগুৰু, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মহেন্দ্ৰ বৰা। সেইজন জীৱন্ত শ্বহীদ হ'ল কেনেকৈ মই কওঁ। এই যে কটন কলেজত পুলিচৰ নিৰ্যাতন চলিলে, ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু ঘটিলে, সেই সময়ৰ কটনৰ ইংৰাজী অধ্যাপক আছিলে মহেন্দ্ৰ বৰা। তেওঁ ইয়াৰ প্ৰতিবাদত 8 জুলাই তাৰিখে, 4 জুলাই তাৰিখে হত্যা কৰিছে, 8 জুলাই তাৰিখে আছাম ট্ৰিবিউনত সম্পাদকলে এখন চিঠি লিখিলে, পুলিচ ফায়াৰনেট গৌহাটী, এখন দীঘলীয়া চিঠি। এখন চৰকাৰী কলেজৰ অধ্যাপক আৰু চৰকাৰী এনেধৰণৰ ঘটনাৰ তেওঁ প্ৰতিবাদ কৰিছে, আৰু স্বাভাৱিকতে তেওঁ কটন কলেজৰ অধ্যাপকৰ পদ হেৰুৱাব লগা হ'ল। তেওঁ সেই আমাদিমা সন্তানকেইটিক লৈ যাত্ৰা কৰিলে এখন ভেঞ্চাৰ কলেজলৈ, জংঘলৰ মাজত আৰম্ভ হোৱা এখন নতুন কলেজলৈ, গোৱালপাৰা কলেজলৈ। গতিকে এই সকল ব্যক্তিৰ যিটো মহানুভৱতা, অসমীয়া ভাষা জননীৰ হকে তেওঁলোকৰ যিটো উৎসৰ্গীকৃত মনোভাৱ,
সেই সকলোকে আজিৰ দিনটোত আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমীয়া ভাষাক আমাৰ নতুন প্ৰজন্মৰ মাজত আকৰ্ষণীয় কৰি তুলিবৰ কাৰণে আমি কিছুমান হাতে কামে কাম কৰিব লাগিব। অলপতে সাহিত্য সভা অধিৱেশনৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষাটোৰ আকৰ্ষণ কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে কিছুমান প্ৰচেষ্টা হাতত ল'ব বুলি তেওঁ ঘোষণা কৰিছিল। মই ভাবোঁ যে নব্য প্ৰযুক্তিৰ আটাইবোৰ মাধ্যম গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা আছে। আজি যে প্ৰথমতে উন্মোচন কৰা হৈছিলে গীতৰ সংগীত, কাৰণ সংগীতৰ ভাষা সাৰ্বজনীন। ৰাজ কাপুৰৰ চিনেমা 70-70 দশকৰ পৰা জনপ্ৰিয়তাৰ যিটো শীৰ্ষত আছিল, ৰাছিয়াত এতিয়াও ৰাজ কাপুৰৰ চিনেমাৰ হিন্দী গানকেইটা এতিয়াৰ প্ৰজন্মৰ ৰাছিয়ান যুৱক যুৱতীয়েও গাবলৈ পাৰে। তাৰ অৰ্থ নাজানিব পাৰে, কিন্তু সেই হিন্দী ভাষাৰ এই গানবিলাক গাব জানে। আজি আমাৰ গীতৰ সেইটো ভূপেন হাজৰিকাৰ অসমীয়া গানটো তাৰ শব্দকেইটাৰ অৰ্থ নাজানিব পাৰে, কিন্তু কাল ভূগোল নেওচি পেলাই সকলো স্তৰৰ সকলো মানুহৰ হৃদয়লৈ সি সম্প্ৰসাৰিত হয়। গতিকে সংগীতৰ যোগেদি, গীতৰ যোগেদি মাতৃভাষাক চিৰযুগমীয়া কৰাৰ যিটো আটাইতকৈ ডাঙৰ মন্ত্ৰ, যেনেকৈ শংকৰদেৱে বৰগীত আৰু অংকীয়া ভাওনাৰ সহায় কৰিছিল। বাণীকান্ত কাকতিয়ে কৈছিল যে বৰগীতে আটাইতকৈ বেছি সহায় কৰিছিল শংকৰদেৱৰ জন্মোৎসৱ। গতিকে মই ভাবোঁ যে যিমান আমাৰ বিশেষকৈ নতুন প্ৰজন্মৰ উপযোগী শুদ্ধ ৰূপত আমি গীত সৃষ্টি কৰোঁ, নাৰ্চাৰী ৰাইমছ, সৰু ল'ৰা ছোৱালী ধেমালিৰ গীত আমি সৃষ্টি কৰোঁ। এটা সময়ত অলম দলম কৰিছে, ৰজা ৰাণী আহিছে, একেবাৰে ইংৰাজী এটা নাৰ্চাৰী ৰাইমছ অসমীয়া ভাষালৈ অনুবাদ কৰি গাইছে। আমি নেজানো, আমি সৰুতে গাইছোঁ, পিছতে গম পাইছোঁ লণ্ডন ব্ৰিজ ফলিং ডাউনৰ ই অসমীয়া। কিন্তু এতিয়া ইংৰাজী গীতটা ইংৰাজী ধৰণেই গাইছোঁ, হিন্দী গীতটা হিন্দী গাইছোঁ। আমাৰ অসমীয়া ভাষাৰ তেনেধৰণৰ সৰু সৰু ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব পৰাকৈ যদি আমি গীত, মাত, কবিতা নব্য প্ৰচাৰ আৰু প্ৰযুক্তি মাধ্যমত আমি ব্যৱহাৰ কৰি পেলাই আমি প্ৰচাৰৰ দায়িত্ব লওঁ। আৰু সাহিত্য সভাৰ সভাবিলাক, ভাষাকেন্দ্ৰিক সভাবিলাক অকল বয়সীয়া মানুহৰ সভা হ'ব নালাগে। কিয় নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আহিবলৈ বেয়া পায় বা থাকি ইয়াত অকণমান অশান্তি অনুভৱ কৰে, তেওঁলোকৰ আকৰ্ষণৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব। মই ভাবোঁ তেতিয়া আমাৰ ভাষাটোৱে ধ্ৰুপদী মৰ্যাদা পাইছে আৰু ধ্ৰুপদী মৰ্যাদাক জীয়াই ৰাখিবৰ কাৰণে আৰু 1000-1500 অনন্ত কালৰ কাৰণে জীয়াই ৰাখিবৰ কাৰণে মাইলছ জনছনে যে তাহানি ঘোষণা কৰিছিল, ব্ৰহ্মপুত্ৰ নদী যেতিয়ালৈকে বৈ থাকিব, কৈছে ব্ৰহ্মপুত্ৰ নদী শুকাই আহিছে, আমাৰ ভাষাও যদি ব্ৰহ্মপুত্ৰৰ দশাই দশা হয়গৈ, তেতিয়া কিন্তু নৱকান্ত বৰুৱাৰ ভাষাৰে আমি উত্তাপ কৰিব লাগিব। ইয়াত এখন নদী আছে, মৰুভূমি আহে এইদৰে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আমাৰ অসমীয়া ভাষাৰেও যাতে সেই মৰুভূমি নাহে, ইয়াকে কামনা কৰি আৰু মোৰ এই দীঘলীয়া কথাখিনি আপোনালোকে ধৈৰ্য্যৰ শুনাৰ বাবে আপোনালোকক মই কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ আৰু সকলোকে কৃতজ্ঞতা জনাই বিশেষকৈ ডিব্ৰুগড় শিল্পী সমাজ আৰু ডিব্ৰুগড় সাহিত্য সভা আটাইকে মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্যৰ পৰা মই মেলানি মাগিছোঁ। ধন্যবাদ। এটি ইতিহাস সমৃদ্ধ তথা তথ্য সমৃদ্ধ ভাষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ বৰা ছাৰলৈ আমি